হেল্ল' সকলোকে নমস্কাৰ জনাইছো মোৰ লাইফত সকলোকে নমস্কাৰ জনাইছো মোৰ লগত আছে মোৰ ফ্ৰেণ্ড পাৰভেজ আলম নমস্কাৰ মৰিগাঁৱৰ আৰু আমি বহুত হি মঙ্গলদৈৰ আৰু মৰিগাঁৱৰ এজন আছে মোৰ ৰুমমেট তো আমি একেলগে বহিছো এতিয়া কথাটো হ'ল আজি আপোনালোকে নিউজত বিভিন্ন মাধ্যমত সকলোতে গমেই পালে যে এজন ছাত্ৰ আজি মৃত্যু হ'ল মানে ৰাছিয়ান মিলিটাৰী ফেডাৰেশ্যনৰ মিলিটাৰীয়ে আজি গানশ্বট কৰি কেনে জিকি কৰি কেনে মৃত্যুমুখত পেলাই মাৰিলে এতিয়া হেতু মৰাৰ পিছত আমাক কেনেকুৱা লাগিব পাৰে যে আমাৰে একেবে ইউক্ৰেইনত থকা একেলগে আমি সাফাৰ কৰা একেলগে আমি সকলো কৰা মানুহ যদি ইয়াতে যদি এজন মৃত্যু হয় তথাপি আমি থাৰ্ড কান্ট্ৰি এখনৰ শত্ৰুৱে যদি বেলেগত থাকতে যদি এনেকৈ মৃত্যু হয় কেনেকুৱা লাগিব পাৰে তাৰ কাৰণে এতিয়া মই আৰু কাক কম সকলো ৰাস্তা যেন বন্ধই দেখিছো যে আমি ইয়াৰ পৰা ওলাই যাব পাৰিম হেতু সকলো ৰাস্তা যেন বন্ধই দেখিছো যেনেকৈ এমবিসিত বাৰে কথা কওঁ আজি 1 তাৰিখে 5:30 মানত মানে আমাৰ ইউক্ৰেইনিয়ান টাইমত আৰ্লি মৰ্নিং দিছে যে আমি ওলাব লাগে সোনকালে আমি কিভৰ পৰা ওলাব লাগে মই বাৰু কিভত নাই আমি সুমিত আছো হেৰিত আছো ইষ্ট ইউক্ৰেইনত নৰ্থ ইষ্ট ইউক্ৰেইনত তে আমি আমাৰ ওলোৱাৰ কাৰণে ৰাস্তা নাই আমাৰ ইয়াতে ওলোৱাৰ কাৰণে ৰাস্তা নাই গোটেই ৰাস্তা হেবিলাক হেৰি কৰি দিছে ডিসকানেক্ট কৰি দিছে ইউক্ৰেইনিয়ান আৰ্মিয়ে বা ৰাছিয়ান আৰ্মিয়ে কৰি কেনে তাৰপিছত কোনো আহিব নোৱাৰে সোমাব নোৱাৰে আমি কেনেকৈ যাওঁ ট্ৰেইন নাই আমাৰ ইয়াতে যিখন এখনেই হেৰি হয় প্লেটফৰ্ম হয় সেই প্লেটফৰ্ম বম্বিং মাৰি কৰি কেনে ৰাছিয়াই উৰাই দিছে এতিয়া ইয়াৰ পৰা ট্ৰেইন নাই ইউক্ৰেইনিয়ান গভৰ্ণমেণ্টে যিটো ইমাৰ্জেন্সি ট্ৰেইন চালু কৰিছে ইয়াতে হেতু সেৱা আমি পাব পৰা নাই কাৰণ ইয়াত প্লেটফৰ্ম নাই এতিয়া কথা হ'ল আমি কেনেকৈ ইষ্টৰ ৱেষ্টৰ পিনে যাওঁ যে আমি ইউৰোপত গুচি যাম আৰু যিটো মিছন গংগা লঞ্চ কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে সেইটো কৰিছে ৱেষ্টত ইউৰোপৰ 4খন দেশৰ পৰা ল'ব খুজিছে এতিয়া 4খন দেশৰ পৰা ল'ব খুজিলে খাৰ্কিভ আমাৰ সুমি আমাৰ এইখিনিৰ পৰা 800 পৰা 1800 কিলোমিটাৰলৈকে হ'ব পাৰে বৰ্ডাৰ ৱেষ্ট আৰু ইষ্টৰ কাৰণ আমি ইষ্টত আছো নৰ্থ ইষ্টত আছো তেওঁলোক ৱেষ্টত আছে আৰু বৰ্ডাৰত ৱেষ্টত যিখিনি সিচুৱেশ্যন হৈছে সেইখিনিত আপোনালোক সকলোৱে চাইছে ইতিমধ্যে ভাইৰেল হৈ গৈছে সেইবিলাক আৰু মই ক'বৰ মানে শব্দ নাই মোৰ সাহস নাই মই একেবাৰে শক্তিহীন হৈ গৈছো মই কেনেকৈ সেইবিলাক এক্সপ্লেইন কৰিম একেবাৰে নোৱাৰা হৈছো কথাটো হ'ল কি আমাক যেনেকৈ কি হওক কাতৰ অনুৰোধ আমি জীয়াই থাকিব খোজো আমি ইয়াৰ পৰা অলপ সুকলমে ওলাব খোজো আমি ভাৰতত যাব খোজো অসমত যাব খোজো আমি জীয়াই থাকিব খোজো আমাক ইয়াৰ জিন্দা থাকোতে আমাৰ জীৱনটো সুস্থ থাকোতে আমাক ইয়াৰ পৰা লৈ যাওক তাৰ একেবাৰে টানি কৰ জোৰে মোৰ একেবাৰে কাতৰ অনুৰোধ কৰিছো অসম চৰকাৰ ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী তাৰপিছত আমাৰ বিদেশ মন্ত্ৰী সকলোকে কাতৰ অনুৰোধ কৰিছো আপোনালোকে আমাক কিবাকে ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যাওক আৰু চাই থকা মোৰ সকলো ফ্ৰেণ্ড লিষ্টৰ সকলোকে যোনে চাই আছে লাইভটো মই সকলোকে কাতৰ অনুৰোধ কৰিছো আপোনালোকে নিজেও অলপ সচেতন নাগৰিক হিচাপে আমাক বিদেশত আমি ভাৰতীয় নাগৰিক থকা কেইজনক আমাক ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যোৱাৰ কাৰণে প্ৰচেষ্টাত অলপ চৰকাৰক মাতক আপোনালোকে অলপ মাত আমাৰ কাৰণে উঠাওক আমি এই নিৰ্বল হৈ যোৱা বিদেশত ৰৈ যোৱা আমি ভাগৰি গৈছো জীৱনৰ প্ৰতি আমাৰ ভাবুকি আহি গৈছে ভাগৰি গৈছো আমাক এতিয়া কিবাকে উদ্ধাৰৰ ব্যৱস্থা কৰাৰ কাৰণে আপোনালোকৰ বক্তব্যবোৰ অলপ চৰকাৰক শুনাওক আৰু আমাক উদ্ধাৰৰ কাৰণে এখোজ আগুৱাই দিয়ক চৰকাৰখনক সেইটো মই মোৰ ফালৰ পৰা অনুৰোধ কৰিছো যে মোৰ বন্ধু তেওঁ কিবা ক'ব খুজিছে হয় নমস্কাৰ মই পাৰভেজ আপোনালোকে সকলোৱে গম পাইছে যে যেটো এটা পৰিস্থিতি ইয়াতে সৃষ্টি হৈছে মানে ৰাছিয়াই যেনেকৈ আহিছে ইউক্ৰেইনখন ল'বলৈ বা ইনভেশন কৰিবলৈ তো আমি তাক লৈ বহুতো চিন্তিত আমাৰ লগতে আমাৰ পেৰেণ্টছৰ দিন ৰাতি কেনেকৈ পাৰ হৈছে তেওঁলোকে হয়তো নিজে সেইটো গম পাইছে আমি বহুতো সময় যেতিয়া মানে চাইৰেন বাজে আমাৰ বেলেগ কাম নাই আমি বাংকাৰত যাব লাগে আৰু তাৰপিছত আমি 5-6 ঘণ্টা কেতিয়াবা 10 ঘণ্টালৈও আমি বাংকাৰত থাকিব লাগে তো এনেকুৱা এটা পৰিস্থিতি হৈছে মানে আমাৰ লাইফটো লৈ মানে লাইফ এণ্ড ডেথৰ লৈ কোনো এটা মানে নিশ্চয়তা নাই কেতিয়া আমি নেক্সট মোমেণ্টটো আমি দেখা পাওঁ নে নাপাওঁ সেইটো আমি মানে বহুতো চিন্তাত আছোঁ আৰু তো আমি
আমাৰ আৰু বহুতো মানে কিবা কিবি প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে যেনেকুৱা আমি খাদ্যৰ যিখিনি আমাৰ যেতিয়া ৱাৰ ষ্টাৰ্ট হৈছিলে ফাৰ্ষ্ট ডে তেতিয়া আমাক কৈছিলে যে খাদ্য যোগাৰ কৰি থ'বলৈ কিন্তু সেনেকৈ চাবলৈ গ'লে যোগাৰ কৰিব কেইদিন হায়েষ্ট আপুনি 10 দিন 15 দিনৰ কাৰণে যোগাৰ কৰিব পাৰে তাৰপিছততো খাদ্যৰ অভাৱ হ'বই কিন্তু আমাৰ এতিয়া অভাৱ হ'ব ষ্টাৰ্ট হৈছে কিয়নো ছুপাৰ মাৰ্কেটছবোৰ খুলি দিছে যে ছুপাৰ মাৰ্কেটছত এনেকুৱা এটা ভিৰ হয় আমি তেনেকৈ আমি বস্তু ক্ৰয় কৰাত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু ATMবোৰৰ পৰা কেছ উলিওৱাত বহুতো অসুবিধা হৈছে কিয়নো ইয়াৰে বেংকবোৰত তেনেকৈ আমি উইদাউট কেছ আমি পে'মেণ্ট কৰিবলৈ আমি সুবিধা পোৱা নাই সেনেকুৱা চাবলৈ গ'লে তেনেকুৱা আমি বহুত বাধাৰ সন্মুখীন হৈছোঁ তাৰ লগতে তাৰপিছত আহে যে আমাৰ যিটো কাৰেণ্ট চিটুৱেশ্যন ফাৰ্ষ্টতে তেনেকুৱা নাছিল যে চুমিত ইমান এটা আমি ডিভাষ্টেশ্যন ফিল কৰা নাছিলোঁ কিন্তু যিমানে সময় বাগৰি যাবলৈ ধৰিছে সিমানে ডিভাষ্টেশ্যন বহুত বেছি হৈছে এনি টাইম আমি জাষ্ট এটাই শুনো যে আমি চাইৰেন বাজিছে এয়াৰ ষ্ট্ৰাইক হ'ব পাৰে আমি হেৰিত গৈছোঁ বাংকাৰত গৈছোঁ এয়াৰ ষ্ট্ৰাইক হয় তাৰপিছত আকৌ ওলাই আনে তাৰপিছত আকৌ জাষ্ট আমি ৰুমত পাওঁ তাৰপিছত আকৌ গম পাওঁ যে আকৌ যাব লগা হ'ল তেনেকুৱা মানে জাষ্ট অহা যোৱা আৰু গোটেই ছাইডত গোটেই বম্বাৰ্ডিং বা কিবা কিবি তেনেকুৱা যদিও আমাক বহুতো মানে যিমান যি হ'লেও ইউক্ৰেইনিয়ান আৰ্মিয়ে যিমান প্ৰটেক্ট কৰি আছে আমাক তথাপিও আমাৰ কোনো নিশ্চয়তা নাই যে আমি কিমান দিন এনেকৈ থাকিব পাৰিম চ' আমি my request for Indian government as well as Indian embassy and অসম গভৰ্ণমেণ্ট লগতে সকলোকে যিবোৰ এই ক্ষেত্ৰত জড়িত হৈ আছে আমি এটাই অনুৰোধ কৰিছোঁ যে যাতে আমাক ইয়াৰ পৰা সোনকালে ৰেস্কিউ কৰাত আমাক সুবিধা কৰে আৰু যেনেকৈ নহওক যিহেতু আমাৰ ট্ৰেন্সপৰ্টেশ্যনৰ কোনো সুবিধা নাই মানে আমি যিহেতু নৰ্থ ইষ্টত থাকোঁ বা ইষ্টৰ যিখিনি আমাৰ ষ্টুডেণ্টছ আছে ইষ্ট ইউক্ৰেইনত সেইখিনি মানে আমাক যদি ৰেস্কিউ কৰাত কিবা এটা সহায় কৰে আমাৰ গভৰ্ণমেণ্টে বা তেনেকুৱা যিসকল ইয়াতে জড়িত হৈ আছে আমি তেওঁলোকক কাটৰ অনুৰোধ কৰিছোঁ যে আমাক ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যোৱাত আমাক সহায় কৰে চাওক এতিয়া কথাটো হ'ল কি ইয়াতে আমি যে আছোঁ এনেকৈ আছোঁ মানে আপোনালোকক ক'লে যদিহে মই কওঁ আৰু কিবা মই কম পিছত কম আফজাল অকণমান ক'ব মোৰ ফ্ৰেণ্ড হয় মোৰ নাম মহম্মদ আফজালুৰ ৰহমান আচলতে কি হ'ল আমাক আপোনালোকে হয়তো গম পাইছে যে ইণ্ডিয়াৰ পৰা ব্যৱস্থা কৰি আছে নিবৰ কাৰণে বহুতো কুৱেশ্যন কৰে যে তোমালোকে কিয় নাই মোক ইমান মেছেজ আহি আছে কল আহি আছে যে চবেই আহিব পাৰিছে তোমালোকে কিয় আহিব পৰা নাই কথাটো হ'ল যে আমি থাকোঁ উত্তৰ পূবত আৰু যোনফালে বৰ্ডাৰ আছে টোটেলি ৱেষ্টত আছে আমাৰ এটা প্ৰান্তৰ পৰা আৰু এটা প্ৰান্তত বুলি ক'ব পাৰি ইউক্ৰেইনৰ মানে তাতে গ'লে আমাৰ ট্ৰেইনত যাব নোৱাৰি কাৰণ ট্ৰেক আমাৰ চুমিৰ পৰা যিটো ট্ৰেক আছে ট্ৰেইনৰ সেইটো অলৰেডি বৰবাদ কৰি দিছে আৰু বাহিৰত যদি আমি যাব খোজোঁ আমাৰ চুমি ৰিজনৰ পৰা আউটত যাব নোৱাৰি কাৰণ চুমি যিটো চিটিৰ বৰ্ডাৰ এৰিয়া আছে বুলি ক'ব পাৰি চুমিৰ তাতে ব্ৰিজ উৰাই দিছে ব্ৰিজ সেইটো ৰাস্তা বন্ধ হৈ যোৱাৰ কাৰণে আমি বাই বাছো যাব নোৱাৰি বাই ট্ৰেইনো যাব নোৱাৰি এতিয়া আমাৰ ইয়াৰ পৰা ওলোৱাৰ অপশ্যনে মই দেখা নাই কিন্তু এতিয়া অপশ্যন এটাই আছে যদি ইণ্ডিয়ান গভৰ্ণমেণ্টে যদি ৰাছিয়াৰ লগত হয়তো মানে কিবা এটা চুক্তি কৰিব পাৰে বা কথা পাতিব পাৰে আমাৰ ইয়াৰ পৰা ৰাছিয়াৰ বৰ্ডাৰ 50 কিলোমিটাৰ হয় এইপিনে যদি কিবা এটা চান্স লৈ উদ্ধাৰ কৰিব পাৰে হয়তো আমাৰ কিবা এটা হ'ব পাৰে আমি সেইটো আশা কৰি আছোঁ কিন্তু নাজানো এতিয়ালৈকে কি হ'ব কি ডিচিশ্যন লয় ইণ্ডিয়াৰ গভৰ্ণমেণ্টে বা মানে মেইনলি ৰাছিয়াই যদি আমাক হেল্পো কৰে কিন্তু তেতিয়া চিটুৱেশ্যন এনেকুৱা আহি যাব ইউক্ৰেইনে ভাবিব যে ৰাছিয়াৰ লগত মিলি আছে হয়তো ইউক্ৰেইনিয়ান আৰ্মিয়েও আমাক এটাক কৰিব পাৰে অলৰেডি যিটো আমি এটা পৰিস্থিতি দেখা পাইছোঁ এই কেইদিনমান আগতে এটা ভোটিং ছিষ্টেম হৈছিলে তাতে ছাপৰ্ট চব দেশে ছাপৰ্ট কৰিছে ইণ্ডিয়া নিউট্ৰেল আছিলে তেতিয়া আৰু সেইটো কাৰণত যিবিলাক ষ্টুডেণ্টে ৱেষ্টৰ পৰা ট্ৰেভেল কৰি আছিলে ইণ্ডিয়ান আৰ্মিয়ে ইউক্ৰেইনিয়ান আৰ্মিয়ে সিহঁতক কিছুমানক এটাকো কৰিছে চ' সেইটো এটা ভয় আহি যায় এতিয়া মানে নাজানো আমি ৰাছিয়াৰ ছাপৰ্টত গৈ আমাক বচাব নে ইউক্ৰেইনৰ ছাপৰ্টত গৈ বচাব চিৰিয়াছলি এইটো পলিটিকেল বস্তুটো বুজিব পৰা নাই মই কিন্তু জাষ্ট উদ্ধাৰ কৰিব লাগে আৰু যিকোনো প্ৰকাৰে সেইটোৱে আৰু অনুৰোধ চবলৈ যাতে চবেই অলপ মানে মাতে যাতে গভৰ্ণমেণ্টে আমাৰ কাৰণে কিবা এটা চিন্তা কৰে কি জানে ইয়াতে এই ৰুমৰ ভিতৰত আমি একেবাৰে আবদ্ধ হৈ থাকিব লগা হৈছে ৰুমৰ ভিতৰতে সোমাই আছোঁ আৰু এচেঞ্চিয়েল ডকুমেণ্টছ বেগত লৈ এনেকৈ কান্ধত এনেকৈ সেই স্নোৰ জেকেট পিন্ধি কেনে বহি থাকিব লগা হৈছে যে কেতিয়া এয়াৰ চাইৰেন বাজিব এয়াৰ ষ্ট্ৰাইক হ'ব নে ষ্ট্ৰীট ফাইট হ'ব সেইটো গান শ্বট
না মিছাইল হ'ব, শ্বেলিং হ'ব, কি হ'ব আমি সেইটো একেবাৰে আমাৰ এনেকুৱা আইডিয়া নাই কোনটো মুহূৰ্তত কি হ'ব পাৰে। তাৰ কাৰণে আমি সদায় এনেকৈ কাপোৰ কানি বেগ পত্ৰ লৈ কেনে যিখিনি একেবাৰে এচেঞ্চিয়েল যেনেকৈ ডকুমেণ্টছ বা অলপ সাধাৰণ খাদ্য, অলপ সৰু বটলত পানী, সেইখিনি লৈ কেনে সেনেকৈ থাকিব লগা হৈছে। তেনেহ'লে ভাবক, আপোনালোকে ভাবক আমি কিমান অসহায় হৈ পৰিছোঁ বিদেশত। মানে ইমান অসহায়, এইটো মই ক'বলৈ ভাষা নাই। কেতিয়া মই গুচি যাব লাগে, কেতিয়া কি হয় মানে বুজি পোৱা নাই বস্তুবোৰ। আপোনালোকক মোৰ কাতৰ অনুৰোধ, একেবাৰে কাতৰ অনুৰোধ যে আপোনালোকে আমাক অলপ সহায় কৰক। আমাৰ আৱাজটো, আমাৰ বক্তব্যখিনি চৰকাৰ, ভাৰত চৰকাৰ, অসম চৰকাৰ, তাৰপিছত বিদেশ মন্ত্ৰী সকলোৱে অলপ অলপ শুনিব পৰাৰ ব্যৱস্থা কৰি দিয়ক। তেওঁলোকৰ আমাৰ কাৰণে অলপ আপোনালোকে অলপ হেৰি কৰক, আৱাজটো উঠাওক যে আমাক যাতে উদ্ধাৰ কৰি ইয়াৰ পৰা লৈ যাব পাৰে। যদিহে উদ্ধাৰ কৰিব নোৱাৰে, যেনেকৈ আজি এজন ছাত্ৰৰ মৃত্যু হ'ল, তেনেকৈ হয়তো আমাৰ ভাৰতৰ সেনেকৈ হাজাৰ হাজাৰ শ শ অসমীয়া ছাত্ৰৰ তেজ হয়তো বিদেশত আমাৰ বৈ যাব এই শুকান বৰফ লগা ৰাস্তাৰ মাজত। আমি নিবিচাৰোঁ এজনৰ মৃত্যু হ'ল, আমি নিবিচাৰোঁ আৰু কোনো এনেকুৱা পৰিৱেশত পৰক, ইমান এক্সট্ৰিমলৈকে যাওক, সেইখিনি আমি কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে ভগৱান ঈশ্বৰ আল্লাহ সকলোকে, তেওঁলোকক আমি আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে আমাক সোনকালে ইয়াৰ পৰা উদ্ধাৰ কৰি নিয়ক। আৰু চৰকাৰক এটাই মোৰ কাতৰ অনুৰোধ, যিমান সোনকালে পাৰি প্ৰচেছিং সেইবিলাক সকলো পিছত কৰিব পৰা যাব। যিমান সোনকালে পাৰি আমাক কিবাকে ইয়াৰ পৰা লৈ লওক, তাৰপিছত যি কৰিব লাগে কৰি থাকিব। সেইখিনি মই ক'লোঁ। আজি চিটুৱেশ্যন বহুত বেয়া, কিজানি হয়তো এতিয়া বাংকাৰত যাব লাগিব মই। তো সকলোৰে পৰা আশীৰ্বাদ বিচাৰি আৰু সকলোকে বিচাৰিছোঁ, অনুৰোধ কৰিছোঁ যে আমাৰ কাৰণে আশীৰ্বাদ কৰিব আৰু চৰকাৰক অলপ আমাৰ আৱাজ, আপোনালোকৰ আৱাজটো চৰকাৰলৈকে পহুচাই দিব, সেইটো তাৰ অনুৰোধ কৰি কেনে সামৰিছোঁ। আৰু হয়তো পিছৰ মুহূৰ্তত কি হ'ব মই নিজেও নাজানো। হয়তো এনেকুৱাকৈ এদিন হয়তো লাইফত নাহিম, কিবা পোষ্ট এটা নহ'ব, কি হ'ব ময়ো নাজানো, কোনেও নাজানে। তেনেকুৱাই জীৱন চলি আছে। আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি সুস্থভাৱে ইয়াত থাকিব পাৰোঁ, যিমান দিন এনেকুৱা পৰিৱেশত আছোঁ। হয়, ৰাখিছোঁ আজিৰ কাৰণে এইখিনিতে।